বহুত মনত পৰিব। আজি মই যামগৈ, একেবাৰে গুচি যাম। 2 বছৰ ইয়াত থাকিলোঁ, এতিয়া গুচি যাম। আকৌ ফেব্ৰুৱাৰীত এক্সাম দিবলৈ আহিম চাগে, কিন্তু একেবাৰে এৰি যাব লাগিব। বহুত বেয়া লাগিব মোৰ আজি। গোটেই বস্তুবিলাক কিতাপে পত্ৰই আজি মই এতিয়া গোটেইবিলাক লৈ যাব লাগিব। আজি এটা হঠাতে ডিচিশ্যন ল'লোঁ, ঘৰলৈ যামগৈ মই, একেবাৰে এক্সাম দিবলৈ আহিব লাগিব। এতিয়া বস্তুবিলাক ক'ত কি ভৰাওঁ ভাবি আছোঁ। গৈছোঁ মই আৰু কুকি পাৰ্লাৰ গৈছোঁ। পাৰ্লাৰ মানে ইমান ষ্টাইল কৰিব নাযায়, এইখিনি অলপ চাফা কৰি আহিলোঁগৈ। তাৰপিছত এয়া কুকিও, আজি কুকিকো এৰি থৈ যাম। একদম একেবাৰে ফেব্ৰুৱাৰীত লগ পাম আমি। এতিয়া মই নাহোঁ আৰু, একেবাৰে ফেব্ৰুৱাৰী মানে আৰু 2 মাহহে আছে বাৰু। এনেকৈয়ে তিনিচুকীয়াৰ পৰা ঘৰলৈ বুলি কাপোৰ কানি বান্ধি ওলাই আহিলোঁ প্ৰায় 2 মাহৰ বাবে। ঘৰ আহি পাই গ'লোহি। এতিয়া আমি আজি পূৰা স্পেচিয়েল মাংস পুৰি খাম। বহুত দিনৰ পৰা মোৰ মাংস পুৰি খোৱা এটা হেঁপাহ। বেলেগ সপোন থাকে, কিন্তু মোৰ মাংস পুৰি খোৱাৰ সপোন বহুত দিনৰ পৰা হৈ আছিলে। আজি প্ৰায় 6 মাহমান হৈ গ'ল। মই ঘৰলৈ নাই অহা যে বহুত দিন। এইটো মানে মাংস যে মই পুৰি খাম কৈছিলোঁ, এইটো দেউতাই আনি থৈ দিছে। সঁচাকৈ এইবিলাক মই আজি ধুনীয়াকৈ আমি পুৰি খাব লাগিব। এইটো মাংসটো মই আপোনালোকক উলিয়াই দেখাইছোঁ কি মাংস, ৰ'ব দেই। মই মোবাইলো নিজেই ধৰিবলগীয়া আছে আৰু এইটো নিজেই খুলিবলগীয়া আছে। সিহঁতি কি পুতনা নায়ক, কি ভাওনা খুট মাৰি আছে। আজি এজনৰ ভাওনা, পূৰা ভাওনা লাগিছে ভালকৈ। বায়ে ভাওনা খুট মাৰি আছে। কি মজা। এইখিনি গাহৰি মাংস হয়। কোনে কোনে গাহৰি মাংস ভাল পায় কমেণ্ট কৰিব, নোখোৱাবিলাকে ইগন'ৰ কৰিব। এইখিনি মই এতিয়া শুনিবলৈ ৰেডি। দিব লাগে, কিন্তু এঙেঠা নাই যে এইখিনি এনেকুৱা হৈ গৈছে বস্তুটো। ইমান ৰঙা নহয়, মাংসখিনি বহুত টেষ্ট মানে। আৰু এইফালে বনাই আছে আমাৰ ভিতৰত গাহৰি মাংস, আমাৰ ভিতৰত বনাব নিদিয়ে, কিন্তু খাবলৈ মন গৈছে বুলি কোৱা দেখি বাহিৰতে মানে আনি দিলে। বাহিৰতে আমি বনাই মেলি খাওঁ, আমিকেইটাইহে খাওঁ, আইতাহঁতে নাখায়। আমাৰ মানে এইবিলাক পৰম্পৰা আৰু নিয়ম, নাখায় যিহেতু ঘৰত ভিতৰত সোমিয়াব নিদিয়ে। আমি খাওঁ, আমিকেইটাই, ভাইটি, মই, বা। পূৰা এফালে মাংস বনাই আছোঁ মই, একো এড কৰা নাই এতিয়ালৈকে। ক'লা হৈ গৈছে, মজা লাগিব আজি। আৰু আলু নিদিওঁ, ইয়াত দিম লাই পাত আৰু গাহৰি মাংস ধুনীয়াকৈ। আৰু এইফালে পুৰা মাংস খৰিকাত দি থৈছোঁ, মজা লাগিব আজি। আৰু এইখিনি পোৰা মাংসখিনি ধুনীয়াকৈ পিঁয়াজ আৰু জলকীয়া, নেমু দি পিনি আমি মানে এতিয়া এইখিনি ধুনীয়াকৈ চাটনি টাইপৰ এটা বনাই পিনি ফ্লেভাৰ এটা মজা গোন্ধ আহিছে ন, এনেকৈ খাম এতিয়া। আৰু এফালে এইখিনি বনি আছে, এইখিনি আমি খাম। এইফালে এইখিনি বনি আছে কিনো, মাংস, পোৱা মাংস। এইখিনি এক পিচ মই খাই চাওঁ। ইমান টেষ্টি। খাই চাব মানে আপোনালোকে, খাই পাব, মজা লাগিছে। কেনেকুৱা লাগিছে নো কৈ দিয়াচোন। ভাল লাগিছে, বহুত ভাল লাগিছে। মজা কৈ দিয়া। মজা। এয়া আমাৰ ৰেডি হৈ গ'ল, মাংসটো ৰেডি হৈ গ'ল। তাৰপিছত পুৰা মাংসখিনি খাই দিলোঁ। এতিয়া আমি মাংসৰ লগত ভাত খাওঁ নে কি কোৱা? এইজনে আমাৰ আচল মেইন ননো, এজনে মোৰ পাৰ্টনাৰ এজন। আৰু এইফালে আমি মাংস খাওঁ। ইয়াতে দেখোঁ চাফা কৰি ইয়াতে বহি খাম আমি, একদম ভোজ খোৱা নিচিনা লাগিব আৰু, নকৈছোঁ আৰু। চবেই জুইৰ ওচৰত আমি এনেকৈ বহি আজি ৰাতি